খবৰ সকলোৰে ভালে আছেনে? মই এটা ভিডিঅ' আপোনালোকক ধন্যবাদ জনাইছোঁ। ফুলুৱে আহি আছোঁ বাৰু, গম পাইছেনে? কেনেকৈ গম পাব বাৰু, ক'লেহে গম পাব নহয় জানো? থাম্বনেইল দেখি চাগে গম পালেই আপোনালোকে। ইয়াত চাওকচোন, মধুৰি খাবলৈ আহি আছোঁ। এই বাগানৰ মাজত মধুৰি গছ এজোপা আছে, ডাঙৰ হৈ আছে। তাকে বোলো দুটামান খাই আহোঁ। মামাৰ ল'ৰা ছোৱালী দুটা মোতকৈ আগতে গৈ পালেগৈ, মইহে পিছ পৰিলোঁ। ইটো ৰাস্তাৰে আহি আছোঁ, চাওকচোন কিমান এটা স্পীড আহিছোঁ, আপোনালোকে চাগে গম পাইছে ভিডিঅ'টো দেখি পিনে। এইফালে আকৌ কুকুৰ এটা আহিছে, কুকুৰ দেখিলে মোৰ ভয়ে লাগে। এইফালে যাব পাৰি নেকি চাইছোঁ, কিন্তু নাই। এইফালে গ'লে মানে মোক খালতে সোমামগৈ, সেইকাৰণে অকণমান ৰখি দিছোঁ। এতিয়া আহি আমি এইটো ৰাস্তা দিয়ে যাম। চাওকচোন, মাটি ৰুই থোৱা আছে দুই চাইডে, মাজতে আলি এটা আছে। আলিটোৱেদি যাব লাগিব। এইজোপা মধুৰি গছ দেখা পাইছে নহয়? এটা গছৰ ওপৰত উঠি আছে আৰু এজনীয়ে পূৰা খাই আছে। মই পাছ পৰিলোঁ, গৈ লওঁ ৰ'ব। পূৰা ইমান স্পীড আহিছে, দেখা পাইছে নহয়? বাগানৰ মাজেদি ৰাস্তা আছে মধুৰিজোপালৈ আহিবলৈ। চাওকচোন, সিহঁতে ৰখি আছে তলত। তলতে মাকা হিলা দিছে। ই পাৰিব আৰু আমি খাম এতিয়া। তলত পৰি লাগে, নাখাওঁ। সোৱাদ আছে দেই। পকা মধুৰি দেখিছে? কিমান ডাঙৰ ডাঙৰ, কিমান ডাঙৰ ডাঙৰ, বহুত ডাঙৰ ডাঙৰ। এতিয়া আৰু আছে। কেঁচা পকা আছে। এইফালে দেখা নাই, এইফালে মাকনে আকৌ গছটো উলাই দিয়ে বুলিয়ে ভয়। মানে পলিথিনটা লিখিব লাগিছিলে। মই পাৰিম ৰ। পলিথিন লৈ আহিব লাগে কৈছোঁ, দেখিছে নাই? মানে ঘৰলৈ নিবলৈ পলিথিনত ভৰাই লৈ যাবলৈ। আৰু ছোৱালীজনীক কৈ থৈ আহিছোঁ, মধুৰিটো আহিম দেই বুলি। তাই খেলি আছে একদম, মধুৰি নিব মায়ে বুলি। ভাগ্য ভাল মধুৰি দেখিলি বুলি নব, গম পাই নব। মানে ভিডিঅ' কল কৰি থৈছে। আমি বান্ধৰি মাৰিলে দেন এইফালে ধৰিছা দেই কেনেকে চা মই হেৰি পাবগে ধৰিছো। হেৰিটো দেন এই তোমাৰ হাতৰ ওচৰত হা। এই তললে দুটা আছে একেলগে। আৰু ইয়াত চাওকচোন, ডালৰ সৈতে সি পাৰি দিলে। খালোঁ আৰু লগতে ঘৰলৈ লৈ আহিছোঁ ছোৱালীজনীৰ কাৰণে। তাই দেখি বৰ ফূৰ্তি পাব।